মানে কথাটো হ'ল তই যদি টকা কেইটা দিব নোৱাৰ তেতিয়াহ'লে কিবা এটা হেষ্ট নেষ্ট কৰিব পাৰোঁ। তইতো জান মই অকলশৰীয়া মানুহ, তাতে দোকানখনতো অকলেই থাকিবলগীয়া হয়। তই যদি চিন্তাটো কৰ তোৰ ভনীয়ক মোলৈকে গতাই দিব পাৰাচোন। আপুনি এইবোৰ কি কথা কৈছে? অসমীয়া চুটি ছবি চলচ্চিত্ৰ জগতলৈ এক নতুন সংযোজন JB প্ৰডাকশ্যন প্ৰেজেণ্টে অতি শীঘ্ৰেই আপোনালোকৰ মাজলৈ লৈ আহিব গাঁৱলীয়া জনজীৱনৰ পটভূমিত ৰচিত এখনি সহজ সৰল ছবি মহাজন দেউতা। মাহমৰাৰ উদীয়মান সাংস্কৃতিবান যুৱক সন্তোষ গগৈৰ কাহিনী আৰু নাট্য সংলাপেৰে জোনাকৰ ঠিকনা বিচাৰি ইউটিউব চেনেলত অতি শীঘ্ৰেই ছবিখনি উপলব্ধ হ'ব। এই ছবিখনিত অভিনয় কৰিছে বিশিষ্ট অভিনেতা দুলেশ্বৰ গগৈ, সন্তোষ গগৈকে আদি কৰি আৰু কেইবাজনো স্থানীয় অভিনেতা অভিনেত্ৰীয়ে। ইতিমধ্যে ছবিখনৰ অফিচিয়েল ট্ৰেইলাৰ মুকলি কৰা হয়। প্ৰথমতে মাহমৰা লাইভৰ সমূহ শ্ৰোতা দৰ্শকক আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা খুব শুভ দিন, শুভ ক্ষণ, আৰু আমি যেনেধৰণে আশা কৰিছিলোঁ এই চুটি ছবিখন অভিনয় কৰিবৰ কাৰণে মানে বাহ্যিকতাৰ গোটেইখিনি দিশ আচলতে আমি চেষ্টাহে কৰিছোঁ, আমাৰ ইয়াৰ আৰম্ভণিহে। আৰু এইখিনিতে এটা কথা কৈ দিব বিচাৰিছোঁ আমাৰ ছ'চিয়েল মিডিয়াৰ ছাইডৰ ফালৰ পৰা, আমি এই চুটি ছবিখন 3 নম্বৰখন চুটি ছবি এইটো প্ৰডাকশ্যনত কৰিছোঁ, আৰু আগতেও ভালে সংখ্যক আমাৰ অভিনেতা অভিনেত্ৰীয়ে বেলেগ বেলেগত কাম কৰিছে। আমিও চেষ্টা কৰিছোঁ, আচলতে কাম কৰিছোঁ বুলি নহয়, চেষ্টাহে কৰি আছোঁ। আৰু এইখন মোৰ নিজৰ কাহিনী আৰু পৰিচালনাৰ এই চুটি ছবিখন আমি আজি আগবঢ়াব বিচাৰিছোঁ। যিহেতু আমি ইউটিউব চেনেলত উপলব্ধ হ'ব, জোনাকৰ ঠিকনা বিচাৰি ইউটিউব চেনেলটোত অহাকালিলৈ আমি সন্ধিয়া 6 বজাৰ লগে লগে এই চুটি ছবিখন উপলব্ধ কৰিম। আৰু যথেষ্ট কষ্ট হৈছে, প্ৰখৰ ৰ'দ প্ৰখৰ বৰষুণ, যথেষ্ট কষ্ট কৰি আমি এই ছ'চিয়েল মিডিয়াত যোগেদি আমাৰ এই চুটি ছবিখন আগবঢ়াব বিচাৰিছোঁ। আৰু প্ৰত্যেকে কষ্ট কৰিছে, নামৰূপৰ পৰা অহা আমাৰ ৰিংকি শৰ্মাই কষ্ট কৰিছে, আমাৰ দীপিকাই কষ্ট কৰিছে, দুলেশ্বৰ গগৈ ককাদেৱে কষ্ট কৰিছে, ৰক্তিমে কষ্ট কৰিছে। বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ চৰাইদেউ জিলাৰ সোণাৰী বিতুপন গগৈ। বিতুপনে আচলতে ইমানেই কষ্ট কৰিছে, তেওঁ 24 ঘণ্টা সময়খিনিত তেওঁ 23 ঘণ্টাই কাম কৰিব বিচাৰে। মোক সেইটো কাৰণে ভাল লাগিছে, আচলতে কাম কৰি ভাল পোৱা এজন ল'ৰা, আৰু আচলতে আমি কাম কৰিব বিচাৰোঁ। কিন্তু মই প্ৰথমে তেখেতক বিতুপনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতে কষ্ট কৰিছে। আৰু এইখিনিতে আৰু এটা কথা জনাই দিব বিচাৰিছোঁ, আমি কোনো ধৰক ডাঙৰ চিনেমেটিক কেমেৰাত এই চুটি ছবিখন কৰা নাই। আমি এটা 22,000 টকীয়া এটা সৰু মোবাইলত এই চুটি ছবিখন কৰিছোঁ। আৰু সেই যিখিনি কষ্ট আচলতে সেই কষ্টখিনি আপোনাৰ আগত আগবঢ়াব বিচাৰিছোঁ। অজানিতে বহুতখিনি ভুল ক্ৰুটি হ'ব পাৰে, আমি যিহেতু শিকিছোঁ আৰু শিকিবলৈ চেষ্টা কৰিছোঁ, শিকাৰ কোনো আদি অন্তৰ নাই। মৰাৰ সময়খিনিলৈকে আচলতে আমি শিকি থাকিম আৰু শিকি যাব লাগিব। আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা এটাই অনুৰোধ জনাব বিচাৰিছোঁ, আহি থকা দিনবিলাকত আমাৰ যিসকল উঠি অহা নৱপ্ৰজন্মৰ অভিনেতা অভিনেত্ৰী আছে, মই শিল্পী বুলি ক'ব বিচৰা নাই, অভিনেতা অভিনেত্ৰী আছে, তেওঁলোকক উৎসাহিত জনাবৰ বাবে এই চেনেলটোৰ যোগেদি আমি সকলোকে আহ্বান জনাইছোঁ। আৰু আমাৰ এই চুটি ছবিখন সকলোৱে চাব। মই নামটো আকৌ কৈ দিছোঁ যে মহাজন দেউতা, এটা খুব ধুনীয়া কাহিনীক মই মনলৈ আহিলে, আৰু সেই মনলৈ অহা কাহিনীটোকে মই এখন বগা কাগজত লিখিবলৈ চেষ্টা কৰিলোঁ। যিখিনি পাৰিছোঁ আপোনাৰ হ'বলৈ আগবঢ়াই দিছোঁ। আৰু আপোনালোকৰ এই ছবিখন কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হৈছে? খুব এটা ডাঙৰ কথাই আচলতে সুধিছে, এইটো ক'ব লাগিব। আচলতে আমি চুটি ছবিখন মাত্ৰ 3টা দিন লৈছোঁ। 3টা দিনত আমি শ্বুটিং কমপ্লিট কৰিছোঁ, এডিটিং কমপ্লিট কৰিছোঁ, মিউজিক কৰিছোঁ, গোটেই দিশখিনিতে আমি চালি যাইছোঁ। ইয়ালৈ অহা আগমুহূৰ্তত আমি ৰিংকি শৰ্মা, দীপিকা, বিতুপন, মই কৈছোঁ মোৰ নিজৰ ঘৰত বহি লৈ এটা ৰুমত আবদ্ধ হৈ ফেনখন চলাই আমি গোটেই কামখিনি কৰি আহিছোঁ। আৰু এইখিনি কামখিনি কৰোঁতে আমাৰ যথেষ্ট কষ্ট হৈছে, বিতুপনো কষ্ট হৈছে, আমাৰ প্ৰত্যেকৰে কষ্ট হৈছে। আমাৰ দুলেশ্বৰ গগৈ ককাইদেউ কষ্ট হৈছে, আমাৰ ছত্ৰদাহঁত আছে, পুনাৰাম বৰ্তাহঁত আছে, আমাৰ ভৰত চাহু ছাৰো আমাক যথেষ্টখিনি উৎসাহিত জনাইছে। আৰু আমাৰ প্ৰত্যেকেই আচলতে মই সকলোৰে নাম ল'ব বিচৰা নাই, আচলতে প্ৰত্যেকেই আচলতে আমি কষ্ট কৰিছোঁ। আমাৰ অনন্ত গগৈ ককাইদেউহঁতো আহিছে, মনজিত দাহঁতো আহিছে, চবেই আমাক উৎসাহিত জনাইছে, বিমল ফুকনদা আহিছে। আমি আশা কৰিছোঁ আমাৰ এই চুটি ছবিখন সকলোৱে চাই আঁকোৱালি ল'ব। আৰু আগন্তুক দিনৰ আপোনালোকৰ পৰিকল্পনা কি থাকিব? নিশ্চয় থাকিব। আমি চৰাইদেউ জিলাত কৰিবলৈ গৈ আছোঁ, আৰু 7টা দিনৰ পিছত জোনাকৰ ঠিকনা ইউটিউব চেনেলটোত আৰু এখন চুটি ছবি আহিব। মই নামটো আগতীয়াকৈ ক'ব বিচৰা নাই, সেই কাহিনীভাগ লিখিবলৈ চেষ্টা কৰিম। আৰু তাত আমাৰ বহুকেইজন জ্যেষ্ঠ অভিনেতা অভিনেত্ৰীও অভিনয় কৰিব, আমাৰ বিমল দাও অভিনয় কৰিব, তেখেতৰ এখন খুব ধুনীয়া ফাৰ্ম হাউচ আছে, আমি তাতো অভিনয় কৰিবলৈ যাম। আৰু 7টা দিন আমি সময় লৈছোঁ। বিতুপন যিহেতু যোৱাকালি
তেখেতৰ বহুত কষ্ট হৈছে। আমি ডাবিং ল'বলৈ বিচাৰিছোঁ, বৰষুণৰ কাৰণে ডাবিং দিব পৰা নাই। সেইখিনি জানেই আমাৰ ইয়াত সুবিধাজনকভাৱে এটা ষ্টুডিঅ' নাই, যি নেকি আমি ভইচ ডাবিং দিব পৰাকৈ ব্যৱস্থা কৰিব পৰা নাই। কিন্তু বিতুপনো আজি অন্তত আমাৰ মাজত থাকিব। অহাকালিলৈ তেখেত গুৱাহাটীত যাব, তেখেতৰ চিৰিয়েলৰ কাম কৰিবৰ কাৰণে তেখেতে অকণ সুবিধা পাইছে। সেইকাৰণে আমি 7টা দিন সময় লৈছোঁ। 7টা দিনৰ পিছত আমি আকৌ পুনৰ এইটো চেনেলতে আমি আৰু এখন চুটি ছবি আগবঢ়াই দিম। মৰমৰ দুলেশ্বৰ ককাইদেউ আৰু দ্বিতীয়তে মোৰ মৰমৰ ভাইটি উপলব সন্তোষ গগৈ, তেওঁলোকে মোক তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই তেওঁলোকৰ ওচৰলৈ আহিলোঁ। আহি ভাল লাগিছে। এনেকুৱা যদি প্ৰতিভা গাঁৱৰ পৰা ওলাই যায়, এদিন নিশ্চয় অভিনেতা অভিনেত্ৰী বহুত সৃষ্টি হ'ব আৰু আমাৰ সাংস্কৃতিক দিশটো আৰু কটকটীয়া হৈ এটা শুদ্ধ পথত আগবাঢ়ি যাব বুলি মই ভাবোঁ।